মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে। বৰ্তমান মোৰো ভালে, ভগৱানে আপোনালোকক কুশলে ৰাখক। মই কবিতা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া আমি আহি আছোঁ কল্পনা আৰু মই অসমৰ বাহিৰলৈ। আপোনালোকে চাই থাকিব আমি ক'ত কেনেকৈ যাওঁ আৰু কি জেগাত ফুৰিবলৈ পাওঁ আৰু আপোনালোকক সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো মানে মই ঘৰৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু কিবা এটা ডিলিট কৰোঁতে মোৰ ডিলিট হৈ গ'ল ভিডিঅ'টি। বহুতে বেয়া লাগিছে। বাকী আপোনালোকক দেখাই থাকিম আৰু চাই থাকিব পিছলৈ। এতিয়া আমি আহি আছোঁ, চাওক আপোনালোকক পৰিৱেশটো অকণমান দেখাই দিছোঁ। বহুত ধুনীয়া, একদম গছ গছনি ওচৰতে মানুহৰ ঘৰবিলাকো আছে। আপোনালোকক যি পাৰোঁ তাকে দেখাই থাকিম আৰু যিমানখিনি পাৰোঁ চাই থাকিব আপোনালোকে। বহুত ধুনীয়া আৰু পৰিৱেশ চাই থাকিব দেই আপোনালোকে। এতিয়া এয়া আমি শৰাইঘাট দলং পালোহি, চাওক আপোনালোকে। আহি আছোঁ আৰু 2 ঘণ্টামান লাগিব চাগে, 2-2.5 ঘণ্টা। চাই থাকক আপোনালোকে। শৰাইঘাট দলং পালোহি। আকৌ সেইটো দেখাই দিছোঁ অলপ, চাওক। মই টোপনি আহি আছোঁ আৰু কল্পনা টোপনিয়াই আছে বৰ্তমান। অলপ চাইডৰ পৰা দেখাই দিছোঁ আৰু চাই থাকিব দেই আপোনালোকে। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ চাওকচোন। ইমান ধুনীয়া সেউজীয়া সেউজীয়া গছবোৰ আৰু বিল্ডিংবোৰ একে কি ধুনীয়া ধুনীয়া হৈ আছে একদম। দেখিছে নহয় ৰাইজ, চাওক আপোনালোকে। বহুত ধুনীয়া দেই। এইফালে কৃষ্ণচূড়া ফুলি আছে। বহুত ধুনীয়া লাগিছে আৰু এয়া চাওক, চাই থাকিব। টোপনিয়াই আহি আছিলোঁ গাড়ীত, মানে ৰাতি টোপনিও নাই। বান্ধৱী শুলে বাৰু অলপমান, মোৰহে টোপনিয়ে মানে নহ'ল। কিহৰ কাৰণে নাজানো, আজি আহা ফূৰ্তিতহে নে কি হয় নে নাজানো আৰু। এ চাওক কিমান ধুনীয়া লাগিছে দেখিছেনে পাহাৰটো। বা বহুত ধুনীয়া লাগিছে দেই, সঁচাই কল্পনা ধুনীয়া লাগিছে ন এইখিনি পাহাৰৰ গছবিলাক। বহুত ধুনীয়া দেই, চাই থাকিব আপোনালোকে। বৰষুণ পৰি বহুত ধুনীয়া একদম সেউজীয়া হৈ আছে আৰু। এতিয়া আমি আহি কি বোলে আহি পালোহি আৰু বাইহাটা চাৰিআলি পালোহি আৰু খাবলৈ আকৌ ভিতৰত সোমালোঁ, কিন্তু পানীৰ প্ৰব্লেম, গতিকে আমি ইয়াত নাখাওঁ আৰু। কল্পনাও এইফালে আগত গৈ আছে। বাকী আমি আগতহে খামগৈ আৰু ৰঙিয়াতে খামগৈ নেকি। আৰু এইফালে কল্পনা অহা নাখায়, দেখাই দিছোঁ এইফালে তাকে ৰ'দো বহুত নাই, বহুত ৰ'দ চাই থাকিব আপোনালোকে। এতিয়া আমি ইয়াত সোমাই কৰি পৰঠা চৰঠা খালোঁ, চাহ তাহ খালোঁ। এতিয়া আকৌ গাড়ীত উঠোঁ আৰু আগলৈ চাই থাকিব আপোনালোকে। দেখাই থাকিম গাড়ীত উঠিলোঁ আৰু। এতিয়া আমি এয়া ভূটান সোমাওঁ আৰু ভূটানে আহি আছিলোঁ। চাওক আপোনালোকে কিমান ধুনীয়া একদম চিনেৰীটো। পাহাৰটো বহুত আঁতৰত আছে বাৰু, অলপ দেখা পাইছে আৰু আপোনালোকে। বেছি নাই আৰু এয়া পাম আৰু আহি আছোঁ এতিয়া। এইখন চাওক, আমি চাহপাতৰ বাগান পাই আহিছোঁ। এয়া ভূটান সোমাওঁ আৰু সোমাইছোঁ নহয় দাদা। অঁ, আৰু 2 কিলোমিটাৰমান আছে। এয়া আমি এতিয়া বাগান পাই আহিছোঁ। বহুত ধুনীয়া হৈ আছে, কিন্তু বৰষুণে নাই ইয়াত। নদী চব শুকাই আছে ভূটানত। চাই থাকিব আপোনালোকে। চাওক, আমি ভূটান গেট পাইছোঁহি আৰু সোমাওঁ আৰু বেছি সময় নাই আৰু। ইয়াত পাছ দিব চাগে, আমি কাগজ লৈ ৰখি আছোঁ আৰু চাই থাকিব দেই আপোনালোকে। এতিয়া আহি আমি বহুত কষ্ট কৰি মানে ভূটানত সোমালোহি। মানে আমি আজি ভূটান সোমাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ, যেনেকুৱা হেৰি হৈছিলে মানে আমাৰ আজি ভোটাৰ ID লগত। তথাপিতো যেনিবা আৰু কষ্ট কৰি হ'লেও মানে দাদাই মানে কিবা এটা কৰি হ'লেও মানে সোমোৱা ব্যৱস্থাটো কৰিলে আৰু। বাকী আপোনালোকক সোমাই কৰি দেখাই আছোঁ, চাই থাকিব। আমি আহি একদম ধুনীয়া দলং এখন পালোহি। ইয়াত চাওক, দেখাই দিছোঁ আপোনালোকক। এইফালে কল্পনাই ৰিলচ বনাব নেকি ইয়াতে। ৰিলছ বনাম, তাকে এতিয়া গান এটা চিলেক্ট কৰি আছোঁ। দেখাই দিছোঁ, চাওক অলপমান। এয়া চাওক, আমাৰ কল্পনা একদম কি ধুনীয়া একদম গাড়ীত একদম প'জ দিছে। এয়া আমাৰ অসমৰ ভাইটিহঁতক লগ পালোঁ। এয়া ধুনীয়াকৈ একদম মানে ফটো তুলি আছে দেই। ভাইটিহঁতক লগ পাই বহুত ভাল লাগিছে। এয়া চাওক, বহুত ধুনীয়া দেই। ভাইটিহঁতক উঠাই দিছোঁ দেই। এয়া চাওক,
আমাৰ অসমৰে হয় আৰু ভাইটিহঁত বাহ বহুত ধুনীয়া লাগিছে দেই কল্পনা চলোৱা এতিয়া চাওক এয়া আমি আহি এখন মানে ভূটানত এখন ধুনীয়া কাপোৰৰ দোকানত সোমালো কল্পনাই কাপোৰ চাই আছে চাওঁ আৰু কি লওঁ পইচা পাতিটো বেছি অনা নাই তথাপিতো বাৰু কিবা এটা পাৰিলে লৈ যাওঁ এপাৰ চিন হিচাপে তাকে চাওঁ বুলি ভাবিছোঁ আৰু এইফালে বহুত ধুনীয়া ধুনীয়া মাইনা দুজনীমানো আছে চাই থাকিব বহুত ধুনীয়া আৰু দেই চাই লওঁ বাৰু কাপোৰ কি লওঁ দেখাম আৰু এয়া চাওক আমি বজাৰ সমাৰ কৰি এতিয়া এই ভূটানৰ মানে আৰু কেইখনমান দোকান চাওঁ বুলি ভাবিছোঁ বজাৰলৈ এতিয়া আগবাঢ়ি আছোঁ চাওক এইফালে কল্পনাহঁতো গৈ আছে চাওক বাৰু আপোনালোকে চাই থাকিব হা দেখাই আছোঁ এতিয়া চাওক আপোনালোকে এয়া ভূটানত আহি আমি আৰু বেলেগ বস্তু মানে আজি দেখাব কৰিব একো পৰাই নাই এতিয়া এইকেইটাকে দেখাইছোঁ চাওক এয়া ঘূৰাই ঘূৰাই আৰু মানে আৰু বহুত আপোনালোকক কিবা কিবি দেখাম বুলি ভাবিছিলোঁ কিন্তু আমি তেনেকৈ আৰু নেপালোঁৱেই মানে উলিয়াব নোৱাৰিলোঁ টাইমো শ্বৰ্ট মানে সোনকালে যাব লাগিবগৈ এয়া চাওকচোন ফৰেন কাণ্ট্ৰি যেতিয়া তাকে দেখাইছোঁ আৰু কিবা কিবি চাই থাকিব বহুত মৰম চেনেহ দিব চাই থাকিব ভাল লাগিছে কিন্তু আমাৰ বহুত ভাল লাগিছে আৰু বহুত বহুত ধুনীয়া চাই থাকিব আপোনালোকে আৰু চাওঁ কি কি দেখাব পাৰোঁ আপোনালোকক আহকচোন এতিয়া চাওক এইটো কি বুলি কয় বা কল্পনা ল'ব নোৱাৰি এইটো চাওক আপোনালোকে কিমান ডাঙৰ বা এইকেইটা বাবুহঁতে খেলি আছে ভাইটি ভণ্টিহঁতে ধুনীয়াকৈ খেলি আছে ইয়াতে চাওক ইয়াত বহুত ধুনীয়া দেই ভাল লাগিছে বাৰু আৰু ইয়াৰ ঘৰবিলাকো অলপ বেলেগ ধৰণৰ আপোনালোকৰ বহুত ধৰণৰ মানে এয়া কল্পনাই ঘূৰাইছে চাওক বহুত বল আৰু দেই কল্পনা বেলেগ ঘূৰাইছে দেই বা অঁ বেলেগ বল আছে দেই ধুনীয়া হৈছে একদম বা ঘূৰিছে দেই ধুনীয়াকৈ ঘূৰিছে একদম বা বহুত ধুনীয়া ভাল লাগিছে বহুত ভাল লাগিছে আৰু চাওক আপোনাৰ ঘৰবিলাক বহুত বেলেগ ধৰণৰ অলপ বহুত প্ৰতিটো ঘৰতে মানে এইবিলাক ৰঙৰ সেইবিলাকো বহুত বেলেগ ধৰণৰ বহুতে বেলেগ বাচ্চাকেইটা মানে বহুত ধুনীয়াকৈ খেলি আছে এখন পাৰ্কখনত বহুত ধুনীয়া চাওকচোন এতিয়া আমি কল্পনা আৰু মই আৰু দাদাজন আমি ভূটানৰ পৰা ঘূৰি পাকি আহি ৰঙিয়াৰ ওচৰত তামোলপুৰৰ ওচৰত ৰঙিয়াৰ মানে আমি এখন হোটেলতে থাকিবলগীয়া হ'ল আৰু যিহেতুকে ৰাতি হ'ল তাতো আমাৰ বহুত সময় মানে আমি ঘূৰিব নাপালোঁ আমাৰ খেলি মেলি হোৱাৰ কাৰণে গতিকে আহি এইখিনি বাৰু যিখিনি দেখাব পাৰিলোঁ আপোনালোকক যিটো আশা কৰিছিলোঁ সিমান দেখাব নোৱাৰিলোঁ বাকী আপোনালোকে একো ভুল নুবুজিব আৰু যদি মানে আপোনালোকক এইখিনি দেখুৱাব পৰাখিনিতে আপোনালোকে ভাল পাইছে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু এইখিনিকে কৈ মই আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ